নমস্কাৰ আটাইকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বি স্মাৰ্টলৈকে। এই চেনেলটোৰ জৰিয়তে আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষ নৱম শ্ৰেণী দশম শ্ৰেণীৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ভিডিঅ' লৈ আহিম আৰু যাৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকল উপকৃত হ'ব আৰু তেওঁলোকে পৰীক্ষাৰ কাৰণে এটা খুব ভালদৰে প্ৰিপাৰেশ্যন বা প্ৰস্তুতি চলাব পাৰিব। আজি আমি এই চেনেলটোৰ এই ভিডিঅ'টোত আলোচনা কৰিম উচ্চতৰ মাধ্যমিক ৰাজনীতি বিজ্ঞানৰ প্ৰথম অংশ অৰ্থাৎ সমসাময়িক বিশ্বৰ ৰাজনীতি যিটো অংশ আছে তাৰে প্ৰথম অধ্যায় দ্বি ৰাষ্ট্ৰবাদৰ অৱসান বা দ্বিতীয় বিশ্বৰ ভাঙন বুলি যিটো অধ্যায় আছে সেই অধ্যায়টোৰ এটা গুৰুত্বপূৰ্ণ বিষয় ক'ব গ'লে সেই যিটো অধ্যায় আছে সেই অধ্যায়টোৰ একদম মূল বিষয়টো আমি আজি আলোচনাৰ কাৰণে লৈ আহিছোঁ, যিটো হৈছে ছোভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণসমূহ। এই যিটো বিষয়বস্তু ইয়াৰ পৰা 6 নম্বৰৰ প্ৰশ্ন উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কেইবাবাৰো আহিছে। গতিকে আমি আজি এই ভিডিঅ'টোত সেই বিষয়টো সম্পূৰ্ণৰূপে সামৰি ল'ম আৰু মই এটা কথা ক'ব পাৰোঁ যে এই ভিডিঅ'টো যদি সম্পূৰ্ণৰূপে চোৱা তেতিয়াহ'লে এই 6 নম্বৰৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কেৱল এই 6 নম্বৰৰ কাৰণে নহয়, ইয়াৰ লগত আনুষংগিক কেইবাটাও শ্বৰ্ট কুৱেশ্যন সামৰি ল'ম। প্ৰথম কথা, ছোভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণসমূহ আলোচনা কৰাৰ আগতে আমি আলোচনা কৰিব লাগিব ছোভিয়েট ইউনিয়ননো কি। ছোভিয়েট ইউনিয়নক চমুকৈ USSR বুলি কয়। USSR আচলতে ইয়াৰ সম্পূৰ্ণ যিটো ৰূপ USSR সম্পূৰ্ণ ৰূপটো হৈছে ইউনিয়ন অফ ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ। এইখন আছিল এখন কমিউনিষ্ট কাউণ্ট্ৰি বা সাম্যবাদী ৰাষ্ট্ৰ। আচলতে এই যিখন ছোভিয়েট ইউনিয়ন এইখন এখন ৰাষ্ট্ৰ যে হৈ আছিল, আচলতে এখন ৰাষ্ট্ৰ নহয়, তাৰ ভিতৰত আকৌ কিছুমান সৰু সৰু ৰাষ্ট্ৰ সোমাই আছিল। ছোভিয়েট ইউনিয়ন হৈছে 15খন ৰাষ্ট্ৰৰ এটা সমষ্টি। ৰাছিয়াৰ লগত অন্য 14খন ৰিপাব্লিকছ বা যি সৰু সৰু প্ৰজাতন্ত্ৰ বা সৰু সৰু আমি দেশ বুলি ক'ব পাৰোঁ সেই দেশবিলাকৰ সমষ্টি। আচলতে এই ছোভিয়েট ইউনিয়নখন গঠিত হৈছিল 1922 চনত 30 ডিচেম্বৰত। ইয়াৰ সৃষ্টিৰ বা ইয়াৰ গঠন হোৱাৰ আঁৰত এটা বিখ্যাত ৰাজনৈতিক পৰিঘটনা জড়িত হৈ আছে, সেইটো হৈছে ৰুছ বিপ্লৱ। যে 1917 চনত ৰাছিয়াত ৰুছ বিপ্লৱ সংঘটিত হৈছিল আৰু ৰুছ বিপ্লৱৰ নেতৃত্ব দিছিল এইগৰাকী তেওঁ হৈছে ভ্লাদিমিৰ লেনিন। এই ভ্লাদিমিৰ লেনিনৰ নেতৃত্বত হোৱা ৰুছ বিপ্লৱৰ ফলত ৰাছিয়াত যি সাম্ৰাজ্যবাদী শাসন আছিল সেই সাম্ৰাজ্যবাদী শাসন ৰাজতন্ত্ৰ তাৰমানে সেই ৰাজতন্ত্ৰৰ কি হৈছিল অৱসান ঘটিছিল আৰু ৰাজতন্ত্ৰৰ অৱসান ঘটাই তাত সকলো ব্যক্তিৰ অৰ্থনৈতিক ক্ষেত্ৰত, ন্যায়িক ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰত যাতে সমান অংশীদাৰ হ'ব পাৰে, যাতে সমস্বত্ব থাকিব পাৰে, সেই উদ্দেশ্যে তাত সমাজবাদ প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেইখন পৃথিৱীৰ প্ৰথমখন সমাজবাদী ৰাষ্ট্ৰ বুলি ক'লে ভুল কোৱা নহ'ব। আৰু 1922 চনৰ পৰা এই ছোভিয়েট ইউনিয়নখন 25 ডিচেম্বৰ 1991 চনলৈকে পৃথিৱীত ভৰ্তি আছিল। আমি যদি চাব যাওঁ পৃথিৱীৰ মেপত আমি যদি চাব যাওঁ এই অংশটোৱে যিটো ৰঙা অংশ এইটোৱে হৈছে ছোভিয়েট ইউনিয়ন। এইখন ইমান এখন প্ৰকাণ্ড এখন ৰাষ্ট্ৰ, এখন সংঘ ৰাষ্ট্ৰ ক'ব গ'লে। এইগৰাকী ভ্লাদিমিৰ লেনিন আৰু এইখিনি হৈছে ছোভিয়েট ইউনিয়নৰ এখন মেপ, যে এইখন ৰাষ্ট্ৰৰ আমি ভাঙনৰ বিষয়ে আলোচনা কৰি আছোঁ। এতিয়া ৰুছ বিপ্লৱক আচলতে আৰু অকল যে ৰুছ বিপ্লৱ বুলি কয় তেনেকুৱা নহয়, ৰুছ বিপ্লৱক অক্টোবৰ বিপ্লৱ বুলিও কয়। কিয় অক্টোবৰ বিপ্লৱ বুলি কোৱা হয়? যে এই বিপ্লৱটো আচলতে আৰম্ভণি হৈছিল অক্টোবৰ মাহত। 1917 চনৰ 25 অক্টোবৰত এই বিপ্লৱ সংঘটিত হৈছিল, সেইকাৰণে ইয়াক অক্টোবৰ বিপ্লৱ বুলি কয়। সেই সময়ত ৰাছিয়াত জুলিয়ান কেলেণ্ডাৰৰ প্ৰচলন আছিল আৰু জুলিয়ান কেলেণ্ডাৰ মতে এইটো অক্টোবৰ মাহ চলি আছিল। কিন্তু বৰ্তমানৰ যিখন আমাৰ কেলেণ্ডাৰ এই কেলেণ্ডাৰ মতে কিন্তু নৱেম্বৰৰ 7 তাৰিখে হ'লহেঁতেন, কিন্তু যিহেতু ৰাছিয়াত জুলিয়ান কেলেণ্ডাৰৰ প্ৰচলন আছিল গতিকে সেই কেলেণ্ডাৰ মতে 25 অক্টোবৰ পৰিছে আৰু সেইকাৰণে এই বিপ্লৱক অক্টোবৰ বিপ্লৱ বুলি কয়, প্ৰথম কথা। দ্বিতীয়তে এই বিপ্লৱটোক আৰু এটা নাম হৈছে বলছেভিক বিপ্লৱ বুলিও কয়। কাৰণ কিয়? লেনিনে যিটো দলৰ নেতৃত্ব বহন কৰিছিল বা যিটো দলৰ নেতৃত্বত লেনিনে বিপ্লৱটো সংঘটিত কৰিছিল সেইটো বলছেভিক দল আছিল, নামটো তাৰ বলছেভিক আছিল। গতিকে বলছেভিক দলৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ কাৰণে ইয়াক বলছেভিক বিপ্লৱ, অক্টোবৰ মাহত আৰম্ভণি হোৱাৰ কাৰণে ইয়াক অক্টোবৰ বিপ্লৱ বুলি কয় আৰু ৰুছ দেশত হোৱাৰ কাৰণে ৰুছিয়ান ৰিভলিউশ্যন বুলি কয়। গতিকে ক্লিয়াৰ? নেক্সট আমি আলোচনা কৰিম যে ছোভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণসমূহ। আমি ইয়াতে
যেহেতু 6 নম্বৰত লং কুৱেশ্যন আহে তাত অকণমান ইন্ট্ৰডাকশ্যন লিখিব পাৰিলে ভাল সম্পূৰ্ণৰূপে নম্বৰটো পোৱাত সুবিধাজনক হয় প্ৰথম কথা আমি ইয়াতে দিছোঁ যে কি ঐতিহাসিক ৰুছ বিপ্লৱৰ ফলস্বৰূপে সাম্ৰাজ্যবাদী শাসনৰ অৱসান ঘটাই সমাজবাদী সমাজ প্ৰতিষ্ঠাৰ উদ্দেশ্যেৰে গঠিত ছোভিয়েট ইউনিয়ন দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ অন্যতম মহাশক্তিৰূপে স্বীকৃত হৈছিল যদিও 1999 চনত 1991 চনত ই ভাঙি খণ্ড বিখণ্ড হৈছিল তলত ইয়াৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা হ'ল যে আমি কি ক'লোঁ ইয়াতে যে ৰুছ বিপ্লৱৰ ফলত ইয়াৰ জন্ম হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মানে কিমান চনৰ পিছত 1945 চনৰ পিছত কি হৈছিল 1945 চনৰ পিছত ই পৃথিৱীৰ অন্যতম মহাশক্তিলৈ ৰূপান্তৰিত হৈছিল যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কি হৈছিল পৃথিৱীত দুটা শক্তিগোষ্ঠী আছিল কেৱল মাত্ৰ দুটা শক্তিগোষ্ঠীয়ে পৃথিৱীত নিজৰ ক্ষমতা নিজৰ আধিপত্য বিস্তাৰৰ প্ৰয়াস কৰিছিল এফালে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ USA আৰু আনফালে এটা আনটো USৰ এগেইনষ্টত কোন আছিল USSR গতিকে এই দুই মহাশক্তিৰ ভিতৰত সোভিয়েট ইউনিয়ন এটা অন্যতম শক্তিৰূপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছিল আৰু ই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অভাৱনীয়ভাৱে শক্তিশালী হৈছিল কিন্তু লাহে লাহে ই অৱনতি হৈছিল ই শেষত 1991 চনত ভাঙি খণ্ড বিখণ্ড হ'বলগীয়া হৈছিল এই খণ্ড বিখণ্ডৰ প্ৰধান কাৰণসমূহ আমি এটা এটাকৈ আলোচনা কৰিম প্ৰথম আছে মিখাইল গৰ্বাচেভৰ সংস্কাৰ নীতি এতিয়া মিখাইল গৰ্বাচেভৰ সংস্কাৰ নীতি বুলি কোৱাৰ আগতে মিখাইল গৰ্বাচেভ কোন অকণমান কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব মিখাইল গৰ্বাচেভ আছিল এই সোভিয়েট ইউনিয়ন নামৰ যিখন সংঘৰাষ্ট্ৰ আছিল তাৰ শেষৰ গৰাকী সাধাৰণ সম্পাদক এইগৰাকী মিখাইল গৰ্বাচেভ আৰু 1985 চনৰ পৰা 1991 চনলৈকে তেওঁ ছাৰ্ভ কৰিছিল এজ ছেক্ৰেটাৰী অফ USSRৰ ছেক্ৰেটাৰী হিচাপে সাধাৰণ সম্পাদক হিচাপে এতিয়া এই ব্যক্তিগৰাকী কি কৰিছিল তেওঁ যেতিয়া সাধাৰণ সম্পাদক হৈছিল তেতিয়া সোভিয়েট ইউনিয়নৰ যিটো অৱস্থা সেই সোভিয়েট ইউনিয়নৰ যিটো অৱস্থা সেইটো অত্যন্ত বেয়া অৱস্থা আছিল অত্যন্ত দুৰ্বল অৱস্থা আছিল তেনে পৰিস্থিতিত তেওঁ কি কৰিছিল দেশখনক পুনৰ শক্তিশালী কৰাৰ উদ্দেশ্যেৰে তেওঁ দুটা সংস্কাৰৰ প্ৰচলন কৰিছিল বা সংস্কাৰ দুটা তেওঁ আনিছিল এই সংস্কাৰ দুটাৰ এটা আছিল গ্লাছনোষ্ট আৰু এটা আছিল পেৰিষ্টেইকা আচলতে এইটো বানানটো ভুল হৈ আছে অকণমান পেৰিষ্টেইকা পদ একাৰ ৰদ একাৰ হয়তস্তয় অচয়ী কটা ৰেখা পেৰিষ্টেইকা বানানটো এইটো শুদ্ধ এইটো পৰেষ্টেকা হৈছে আচলতে এইটো পেৰিষ্টেইকা যিয়ে নহওক এই যিটো নীতি গ্লাছনোষ্ট এই যি দুটা নীতি গ্লাছনোষ্ট আৰু পেৰিষ্টেইকা এই নীতিৰ জৰিয়তে তেওঁ সোভিয়েট ইউনিয়নক পুনৰ শক্তিশালী কৰাৰ কাৰণে প্ৰয়াস কৰিছিল কিন্তু তেওঁৰ এই পদক্ষেপমূলক বা সংস্কাৰমূলক নীতিৰ প্ৰতি সোভিয়েট ইউনিয়নৰ জনসাধাৰণে সমৰ্থন জনোৱা নাছিল কাৰণ তেওঁলোকৰ মতে আছিল অৰ্থাৎ সোভিয়েট ইউনিয়নৰ জনসাধাৰণৰ মতে আছিল এই নীতিবিলাকৰ জৰিয়তে যিবিলাক পৰিৱৰ্তন অনা হৈছিল এইবিলাক আছিল অত্যন্ত লেহেমীয়া মানে অত্যন্ত মন্থৰ শ্ল' কিন্তু এনেকুৱা মন্থৰ বা এনেকুৱা লেহেমীয়া গতিৰে যদি সোভিয়েট ইউনিয়নৰ পৰিৱৰ্তন আহে তেতিয়াহ'লে জনসাধাৰণে ভবাৰ দৰে জনসাধাৰণে আকাংক্ষা কৰাৰ মতে এক্সপেক্টেশ্যন মতে জনসাধাৰণৰ সোভিয়েট ইউনিয়নখনে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব গতিকে জনসাধাৰণে এই নীতিক বা এই পদক্ষেপক এই সংস্কাৰমূলক পদক্ষেপক কি কৰা নাছিল সমৰ্থন জনোৱা নাছিল আনহাতে সোভিয়েট ইউনিয়নৰ যিটো ৰাজনৈতিক দল তাত মাত্ৰ এটাই ৰাজনৈতিক দল থাকে সেই ৰাজনৈতিক দলটো হৈছে সাম্যবাদী দলৰ নেতাসকলে কি কৰা নাছিল সোভিয়েট ইউনিয়নত মিখাইল গৰ্বাচেভে এই যি দুটা সংস্কাৰ আনিছিল গ্লাছনোষ্ট আৰু পেৰিষ্টেইকা এই গ্লাছনোষ্ট আৰু পেৰিষ্টেইকা নীতিৰ প্ৰতি তেওঁলোকে সমৰ্থন জনোৱা নাছিল কিয় সমৰ্থন জনোৱা নাছিল কাৰণ তেওঁলোকৰ মতে আছিল কি তেওঁলোকে যিবিলাক সা সুবিধা ভোগ কৰি আছিল যিবিলাক তেওঁলোকে ফেচিলিটিছ পাই আছিল সেই ফেচিলিটিবিলাক মিখাইল গৰ্বাচেভৰ এই দুটা নীতিয়ে কম কৰিব গতিকে তেওঁলোকেও সমৰ্থন দিয়া নাছিল এনে পৰিস্থিতিত মিখাইল গৰ্বাচেভে দুয়োটা পক্ষৰ পৰা অৰ্থাৎ সাম্যবাদী দলৰ পৰাও লগতে ৰাছিয়াৰ বা সোভিয়েট ইউনিয়নৰ জনসাধাৰণৰ পৰাও সমৰ্থন নাপালে আৰু ফলত তেওঁৰ এই দুই নীতি এই দুটা সংস্কাৰ ব্যৰ্থ হ'ল আৰু এই ব্যৰ্থতাই সোভিয়েট ইউনিয়নক ভাঙনৰ ফালে আগুৱাই লৈ গ'ল
গতিকে মিখাইল গৰ্বাচেভৰ সংস্কাৰমূলক নীতিক আমি ছোভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণ বুলি আমি অভিহিত কৰিব পাৰোঁ। প্ৰথম 2 নম্বৰ কাৰণ আমি আলোচনা কৰিম। 2 নম্বৰ কাৰণ জাতীয়তাবাদী ভাৱধাৰাৰ উত্থান। যে আমি জানো যে ছোভিয়েট ইউনিয়নত বিভিন্ন প্ৰজাতন্ত্ৰ লগ লাগি আছিল। এই প্ৰজাতন্ত্ৰবিলাকৰ ভিতৰত কিছুমান প্ৰজাতন্ত্ৰত জাতীয়তাবাদী আৰু মনোভাৱ আৰু সাৰ্বভৌমত্ব লাভৰ আকাংক্ষা জাগি উঠিছে। সাৰ্বভৌমত্ব লাভৰ মানে নিজে নিজক নিয়ন্ত্ৰণ কৰাৰ যিটো আকাংক্ষা, সেই আকাংক্ষাটো তেওঁলোকৰ মাজত গঢ় লৈ উঠিছে। তেওঁলোকৰ নেশ্যনেলিজিম মনোভাৱ তেওঁলোকৰ বৃদ্ধি পাইছিল আৰু তেওঁলোকে ছোভিয়েট ইউনিয়নখনৰ একত্ৰিত হৈ থকাটো বা ছোভিয়েট ইউনিয়নৰ যিটো ৰাছিয়াৰ যিটো নিয়ন্ত্ৰণ, সেই নিয়ন্ত্ৰণটো তেওঁলোকে ভাল পোৱা নাছিল বা তেওঁলোকে তাৰ বিৰোধ কৰিছিল। আৰু শেষত কি হৈছিল? শেষত এই জাতীয়তাবাদী ভাৱধাৰা, এই সাৰ্বভৌমত্ব লাভৰ আকাংক্ষাই ছোভিয়েট ইউনিয়নৰ প্ৰজাতন্ত্ৰবিলাকৰ মাজত বা ছোভিয়েট ইউনিয়ন প্ৰজাতন্ত্ৰবিলাক একত্ৰিত হৈ থকাটো অসম্ভৱ হৈ পৰিছিল আৰু ছোভিয়েট ইউনিয়ন ভাঙি গৈছিল শেষত। কাৰণ এই প্ৰজাতন্ত্ৰবিলাক যদিও ৰুছ বিপ্লৱৰ ফলস্বৰূপে সমাজবাদৰ স্বাৰ্থত সমাজবাদ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যত একত্ৰিত হৈছিল, আচলতে তেওঁলোকৰ মাজত জাতিগত, ধৰ্মীয়, অৰ্থনৈতিক আদি মনোভাৱ আছিল। এই মনোভাৱবিলাকে তেওঁলোকক একলগ হৈ থকাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছিল। তেওঁলোকে নিজে নিজৰ নিয়ন্ত্ৰণটো সাব্যস্ত কৰিব বিচাৰিছিল আৰু তেনে পৰিস্থিতিত ছোভিয়েট ইউনিয়নখন একত্ৰিত হৈ থকাটো সম্ভৱ নহ'ল। 3 নম্বৰ ৰাজনৈতিক আৰু প্ৰশাসনিক দুৰ্বলতা। আমি জানো যে ছোভিয়েট ইউনিয়নখনৰ যদিও সমাজবাদ প্ৰতিষ্ঠা কৰা হৈছিল, আচলতে তাত গোটেই এখন ব্যৱস্থা হৈ পৰিছিল আমোলাতান্ত্ৰিক। এতিয়া আমোলাতান্ত্ৰিক শব্দটো অৰ্থটো হৈছে কি? বিউৰ'ক্ৰেটিক্স বুলি কয় ইংৰাজীত, বিউৰ'ক্ৰেটিক্স। বিউৰ'ক্ৰেচি মানে কি? বিউৰ'ক্ৰেচি মানে হৈছে চৰকাৰে যিবিলাক বিষয়াৰ জৰিয়তে কাম কৰায়, সেই বিষয়াবিলাকৰ সমষ্টিটোক আচলতে আমোলাতন্ত্ৰ বা বিউৰ'ক্ৰেচি বুলি কয়। এতিয়া ছোভিয়েট ইউনিয়নৰ ব্যৱস্থাটো, ৰাজনৈতিক ব্যৱস্থাটো বা প্ৰশাসনিক ব্যৱস্থাটো সম্পূৰ্ণৰূপে যদিও সমাজবাদী হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল, আচলতে ই হৈ পৰিছিল কালক্ৰমত আমোলাতান্ত্ৰিক, মানে বিষয়াবিলাকৰ দ্বাৰা নিয়ন্ত্ৰিত। সহজ ভাষাত ক'ব গ'লে মানে অফিচাৰ্ছবিলাকৰ ডমিনেট থকা এটা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছিল। আৰু য'ৰ শাসন আছিল স্বৈৰাচাৰী মানে আনৰ যিটো মনোভাৱ, আনৰ যিটো আকাংক্ষা, আনৰ যিবিলাক কথা, সেইবিলাকক গুৰুত্ব নিদিয়াকৈ নিজৰ মতে যিটো চলা যিটো মানসিকতা, তাক আমি স্বৈৰাচাৰী বুলি ক'ব পাৰোঁ। এনেকুৱা এটা স্বৈৰাচাৰী এটা ব্যৱস্থা ছোভিয়েট ইউনিয়নত চলিছিল। তাতে কেৱল এটা পলিটিকেল পাৰ্টি আছিল। আমি জানো যে সাম্যবাদী দল আছিল, আগতে আলোচনা কৰিছোঁ এই সম্পৰ্কে। প্ৰশাসনৰ সৰ্বস্তৰত ব্যাপক দুৰ্নীতি হৈছিল। চৰকাৰে সকলোবিলাক তথ্য গোপন কৰি ৰাখিছিল আৰু ক্ষমতাবিলাক আছিল কেন্দ্ৰীকৰণ। মাত্ৰ এটা কেন্দ্ৰৰ পৰা গোটেই ৰাষ্ট্ৰখন পৰিচালিত হৈছিল, তাৰ পৰা ডাইৰেক্ট চলিছিল, কণ্ট্ৰল হৈছিল গোটেই। তাত কোনো বিকেন্দ্ৰীকৰণ নাছিল। বিভিন্ন স্তৰত ক্ষমতাবিলাক ভাগ ভাগ কৰি দিয়া হৈছিল। ক্ষমতাৰ মানে ডিচেন্ট্ৰেলাইজেশ্যন নাছিল তাতে। ফলত জনসাধাৰণ চৰকাৰ ব্যৱস্থাৰ পৰা, চৰকাৰৰ লগত আচলতে জনসাধাৰণৰ এটা বিচ্ছিন্নতা সৃষ্টি হৈছিল বা চৰকাৰৰ লগত সংযোগহীন হৈ পৰিছিল। আৰু যি চৰকাৰৰ লগত জনসাধাৰণৰ সংযোগ নাথাকে, জনসাধাৰণ ইনভলভ নাথাকে, তেনেকুৱা চৰকাৰ নিশ্চিতভাৱে বেছিদিন বৰ্তি থাকিব নোৱাৰে। ছোভিয়েট ইউনিয়নতো সেয়ে হৈছিল আৰু সেইকাৰণে ছোভিয়েট ইউনিয়ন ভাঙি যাবলগীয়া হৈছিল। অৰ্থাৎ ইহঁতৰ যিটো এডমিনিষ্ট্ৰেটিভ আৰু যিটো পলিটিকেল উইকনেছ, সেই উইকনেছটোৱে তেওঁলোকৰ মানে ছোভিয়েট ইউনিয়নৰ ডিচইণ্টিগ্ৰেশ্যনৰ বা ভাঙনৰ এটা কাৰণ হৈ পৰিছিল। নেক্সট এটা হিষ্টৰিকেল ফেক্টৰ্ছ। আমি জানো যে ছোভিয়েট ইউনিয়ন গঠিত হৈছিল এটা ঐতিহাসিক ৰাজনৈতিক পৰিঘটনাৰ ফলস্বৰূপে, অৰ্থাৎ ৰুছ বিপ্লৱৰ ফলস্বৰূপে। কিন্তু ৰুছ বিপ্লৱৰ ফলস্বৰূপে যদিও গঠিত হৈছিল, আচলতে এই ৰাষ্ট্ৰবিলাকৰ মাজত একত্ৰিত হৈ থাকিলেও কিছুমান অমিল আছিল, কিছুমান বৈসাদৃশ্য আছিল। আৰু বৈসাদৃশ্যবিলাকে লাহে লাহে ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰবিলাকৰ মাজত আভ্যন্তৰীণ সমস্যাৰ সৃষ্টি কৰিলে, ইণ্টাৰনেল কিছুমান প্ৰব্লেমৰ ক্ৰিয়েশ্যন কৰিলে। আৰু এই ইণ্টাৰনেল প্ৰব্লেম, এই আভ্যন্তৰীণ সমস্যাবিলাকে কি কৰিলে? ছোভিয়েট ইউনিয়নক ভাঙনৰ ফালে আগুৱাই লৈ গৈছে। নেক্সট এটা গুৰুত্বপূৰ্ণ টপিক, গুৰুত্বপূৰ্ণ এটা পইণ্ট, সেইটো হৈছে মধ্য এছিয়াত বিক্ষোভ। যে আমি জানো যে ছোভিয়েট ইউনিয়নৰ অংশ বুলি ক'লে আমি পূব ইউৰোপৰ ৰাষ্ট্ৰ কিছুমান আছিল, ৰাছিয়া আছিল আৰু মধ্য এছিয়া আছিল। এতিয়া মধ্য এছিয়াৰ ৰাষ্ট্ৰবিলাকতো কি হৈছিল? এটা বিক্ষোভৰ সৃষ্টি হৈছিল। কাৰণ কিয়? মধ্য এছিয়াৰ ৰাষ্ট্ৰবিলাক আৰু ইউৰোপৰ ছোভিয়েট ইউনিয়নৰ অংশ থকা ৰাষ্ট্ৰবিলাকৰ মাজত কিন্তু জাতিগত, ধৰ্মীয়, অৰ্থনৈতিক পাৰ্থক্য আছিল। আৰু এই অৰ্থনৈতিক পাৰ্থক্যবিলাকে কি কৰিছিল? ইহঁতৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। মধ্য এছিয়াই বিক্ষোভ কৰিছিল, আনৰেষ্ট সৃষ্টি হৈছিল চেণ্ট্ৰেল এছিয়াত। আৰু এই বিক্ষোভে, এই আনৰেষ্টে ছোভিয়েট ইউনিয়নখনক পতনৰ ফালে আগুৱাই লৈ গৈছে। নেক্সট 6 নম্বৰ
কাৰণটো হৈছে অৰ্থনৈতিক মন্দ অৱস্থা, ইকনমিক ষ্টেগনেশ্যন। আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন বৃহৎ শক্তিলৈ ৰূপান্তৰিত হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত শীতল যুদ্ধত লিপ্ত হৈছিল। আৰু এই শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যেৰে ছোভিয়েট ইউনিয়নে কি কৰিছিল, অস্ত্ৰ প্ৰতিযোগিতা আৰু মহাকাশ পৰিবৰ্ধনৰ নামত মহাকাশৰ গৱেষণা হওক বা মহাকাশৰ উৎক্ষেপণৰ ক্ষেত্ৰত যথেষ্ট পুঁজি ব্যয় কৰিছিল, খৰচ কৰিছিল, যাৰ ফলত ছোভিয়েট ইউনিয়নত অৰ্থনৈতিক স্থবিৰতাই দেখা দিছিল। তেওঁলোকৰ যি ধন আছিল সেই ধনৰ অভাৱে দেখা দিছিল আৰু তাৰ ফলত তেওঁলোকে কি কৰিছিল, ছোভিয়েট ইউনিয়নৰ যিবিলাক জনকল্যাণমূলক আঁচনিৰ প্ৰচলিত আছিল সেই আঁচনিবিলাক বন্ধ কৰি দিছিল, এটা এটাকৈ বন্ধ কৰিছিল, ক্ৰমান্বয়ে সেইবিলাক বন্ধ কৰি দিছিল। আৰু শেষত ইয়ে ছোভিয়েট ইউনিয়নৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী কৰিছিল আৰু জনসাধাৰণক ছোভিয়েট ব্যৱস্থাৰ প্ৰতি আস্থাহীন কৰি তুলিছিল। আৰু এই আস্থাহীনতাই শেষত ছোভিয়েট ইউনিয়নক পতনৰ দিশলৈ আগুৱাই লৈ গৈছিল আৰু শেষত ছোভিয়েট ইউনিয়ন ভাঙি খণ্ড বিখণ্ড হৈ গৈছিল। এনেদৰেই বিশ্বৰ অন্যতম বৃহৎ শক্তি, যি বৃহৎ শক্তিক দ্বিতীয় বিশ্বৰূপে জনা গৈছিল বা দ্বিতীয় বিশ্বৰূপে অভিহিত কৰা হৈছিল, সেই বৃহৎ শক্তি ভাঙি খণ্ড বিখণ্ড হৈছিল। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ মূল বিষয়। যদি ভিডিঅ'টো শেষলৈকে চালে তেতিয়াহ'লে মই ভাবোঁ যে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব আৰু পৰীক্ষাত যদি আহে সুন্দৰকৈ ইয়াৰ পৰা উত্তৰটো লিখিব পৰা যাব। এইখন ছোভিয়েট ইউনিয়নৰ মানচিত্ৰ এখন সন্নিৱিষ্ট কৰা গৈছে ভিডিঅ'ৰ শেষৰ ফালে। চ' আটাইকে ধন্যবাদ জনাইছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা, যাতে অধিক সংখ্যক শিক্ষাৰ্থীলৈ এই ভিডিঅ'টো যাব পাৰে বা তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আটাইকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজিলৈ সামৰিছোঁ।